Hello students, আমি আজি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ নৱম অধ্যায় সামন্তৰিক আৰু ত্ৰিভুজৰ কালি that is areas of parallelograms and triangles তাৰে part 11 ডিসকাস কৰিব গৈ আছো সো চাই ল 11ত কি ডিসকাস কৰিম আমি ডিসকাস কৰিম অনুশীলনী 9.2 ৰ question number 5 কি দিয়া আছে ইয়াতে PQRS আৰু ABRS দুটা সামান্তৰিক এতিয়া PQRS আৰু ABRS কোন দুটা সামান্তৰিক হয় হেতু প্ৰথমত আমি চাই ল PQRS হৈছে এইটো সামান্তৰিক PQRS এইটো আৰু এটা কৈছে ABRS হৈছে এইটো এই দুটা সামান্তৰিক কৈ দিছে येलो पार्टत जिखिनि আছে হেতু হৈছে PQRS আৰু যেটো ৰেড পাৰ্টত আছে হেতু হৈছে ABRS ঠিক আছে তাৰ পিছত কৈছে BR বাহুৰ ওপৰত x এটা যিকোনো বিন্দু x এইটো এটা যিকোনো বিন্দু বুলি কৈছে কাৰ ওপৰত BR বাহুৰ ওপৰত ঠিক আছে তেতিয়া হলে তোমালোকক দেখুৱাব দিছে যে কালি PQRS equal to কালি ABRS মানে সামান্তৰিক দুটাৰ কালি সমান বুলি দেখুৱাব দিছে আৰু এটা দিছে কালি AXS মানে এই ট্ৰায়াঙ্গল ত্ৰিভুজটো যেটো AXS ত্ৰিভুজ আছে এই ত্ৰিভুজটো কি বুলি কৈছে এই ত্ৰিভুজটোৰ কালি কৈছে আধা হয় কাৰ কালিৰ আধা হয় সামান্তৰিক PQRS ৰ কালিৰ আধা হয় এইটো দেখুৱাব দিছে গতিকে যেনেকৈ প্ৰত্যেকটো ভিডিওত কম এই ভিডিওটো কম যে দিয়া আছে কি প্ৰমাণ কৰিব লাগে আৰু যদি অঙ্কন থাকে তেতিয়া হলে সেইখিনি সদায় লিখি লবা সেইখিনিয়ে মই লিখিছো যিখিনি দিয়া আছে PQRS আৰু ABRS দুটা সামান্তৰিক আৰু BR বাহুৰ ওপৰত x যিকোনো এটা বিন্দু এতিয়া প্ৰমাণ কৰিব লাগে যে যেটো দিয়া আছে হেতুৱে লিখিছো এতিয়া আহা নাম্বাৰ 1 প্ৰমাণত Number 1 ত কি দিয়া আছে কালি PQRS equal to কালি ABRS মানে সামান্তৰিক দুটাৰ কালি সমান গতিকে আমি এইটো পাই আহিছো যে যদি সামান্তৰিক দুটা একে ভূমি যদি দুটা সামান্তৰিক তুমি লোৱা আৰু যদি হেতু একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়া হলে কি হ'ব তেতিয়া হলে সামান্তৰিক দুটাৰ কালি সমান হ'ব যদি ভিডিওটো চোৱা নাই চাব পাৰিবা এইটো নাজানিলে তুমি এই অঙ্কটো বুজি নাপাবা যদি আগৰখিনি নাজানা ডেসক্ৰিপচন বক্সত থাকিব দিয়া লিংক তাতে গৈ চাই লবা যদি চোৱা নাই এতিয়া হেইটোৰে সহায় লৈছো আমি যে আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিকবোৰৰ কালি সমান গতিকে যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিকবোৰৰ কালি সমান তেতিয়া হলে এই দুটা যদি তুমি লক্ষ্য কৰা এটা হৈছে ABRS যেটো এইটো ABRS আৰু এটা হৈছে PQRS যেটো মই yellow color দিছিলো গতিকে এই দুটা যদি ভালদৰে চোৱা তেতিয়া হলে দেখিবা যে দুটাৰে ভূমি কি হৈ আছে দুটাৰে ভূমি হৈ আছে SR বা RS ঠিক আছে আৰু এই দুটা একে সমান্তৰাল কিহৰ মাজত আছে PB আৰু SR ৰ মাজত আছে দুটা সামান্তৰিকে গতিকে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি আছে তেতিয়া হলে সামান্তৰিক দুটাৰ কালি সমান হ'ব গতিকে আমি লিখিব পাৰো যে কালি PQRS equal to কালি ABRS লিখি লও এতিয়া গতিকে এটো লিখি ললো PQRS আৰু যেহেতু PQRS আৰু ABRS সামান্তৰিক দুটা একে ভূমি কাৰ ওপৰত থাকে PQRS আৰু ABRS টো SR ৰ ওপৰত থাকে আৰু একে সমান্তৰাল SR আৰু PB ৰ মাজত থাকে এটো হৈছে SR এটো হৈছে PB এই দুটাৰ মাজত থাকে সামান্তৰিক দুটা গতিকে আমি কি লিখিব পাৰো কালি PQRS equal to কালি ABRS এইটোৱে আছিল আমাৰ নাম্বাৰ 1 ৰ প্ৰুফ কিন্তু ইয়াতে আমি নাম্বাৰ 1 দিম কাৰণ এটো ইকুৱেশন 1 দিম কাৰণ আমাক এটো দৰকাৰ হ'ব কোৱেশ্চন নাম্বাৰ 2 টু সলভ কৰিবলে ঠিক আছে এতিয়া আহো কোৱেশ্চন নাম্বাৰ 2 কৰিব দিছে যে কালি AXS মানে এইটো এই ত্ৰিভুজটোৰ কালি আধা হয় কাৰ কালিৰ আধা হয় যেটো তোমাক সামান্তৰিক দিয়া আছে PQRS ৰ আধা হয় বুলি
প্ৰমাণ কৰিব দিছে ঠিক আছে গতিকে এইটো প্ৰমাণ কৰিব কাৰণে এতিয়া কি কৰিব লাগিব এইটো প্ৰমাণ কৰিবৰ কাৰণে তুমি আৰু এটা বস্তু জানিব লাগিব যেটো হৈছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজ আৰু সামান্তৰিকৰ বাবে কালি ত্ৰিভুজ ইকুৱেল টু হাফ অফ কালি সামান্তৰিক মানে যদি তুমি এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক লোৱা এইটো এটা ত্ৰিভুজ ললা আৰু এটা সামান্তৰিক ললা যিটোৰ যি দুটাৰ ভূমি একে ত্ৰিভুজটোৰ ভূমি যেটো হ'ব হেতুৱে সামান্তৰিকৰ ভূমি হ'ব আৰু লগতে যদি দুয়োটাই সামান্তৰিক আৰু ত্ৰিভুজ দুয়োটাই যদি একে সমান্তৰালৰ মাজত থাকে তেতিয়া হলে ক'ব পাৰিবা যে ত্ৰিভুজটোৰ যিমান কালি হ'ব সামান্তৰিকটোৰ কালিৰ আধা হ'ব যদি সামান্তৰিকটো এইখিনি হয় কালি তেতিয়া হলে ত্ৰিভুজৰ কালি কি হ'ব সামান্তৰিকটোৰ কালিৰ আধা হ'ব হেতুৰ হেল্প লয়ে হেতুৰ সহায় লয়ে আমি এইটো প্ৰুফ কৰিম এতিয়া চোৱা ইয়াতে AXS এইটোৰ বাবে আৰু PQRS ৰ বাবে PQRS নহয় প্ৰথমত তুমি ল'ব লাগিব AXS আৰু আন এটা সামান্তৰিক আমি পাইছো কি ABRS এইটো পাইছো হয়নে ABRS এতিয়া যদি দুয়োটাই লক্ষ্য কৰা ABRS হৈছে এইটো ঠিক আছে এতিয়া দুয়োটাই যদি লক্ষ্য কৰা দুয়োটাৰে ভূমি AX ৰ ভূমি যদি তুমি AS বুলি ধৰা মানে এইটো ৰেখা যদি ধৰা এইটো AS তেতিয়া হলে তুমি নোটিস কৰিবা যে ABRS সামান্তৰিক যেটো আছে যেটো এই মাত্ৰ মই ব্লু কালাৰ দি দিছো ABRS তো তুমি AS ৰেখাডাল পাই আছা ABRS ত AS ৰেখাডাল পোৱা মানে এইটো আমি ভূমি হিচাপে লব পাৰো ইয়াতে AS বুলি গতিকে দুয়োটাৰে ভূমি সেম হৈ গল AS আৰু AS ঠিক তেনেদৰে যদি তুমি ভালদৰে চোৱা তেতিয়া হলে এই ত্ৰিভুজটোৰ বাবে এই ত্ৰিভুজটোৰ এটা শীৰ্ষবিন্দু কোড আছে BR ত আছে এই ত্ৰিভুজটোৰ BR ত আছে আৰু সামান্তৰিকটোৰো B আৰু R বিন্দু দুটা কোড আছে BR ত আছে মানে AXS আৰু ABRS দুয়োটাই একে সমান্তৰাল কাৰ মাজত আছে BR not AB BR আৰু AS ৰ মাজত আছে যেহেতু এইটো ভূমি আৰু AS ৰ সমান্তৰালকৈ BR আছে গতিকে দুটা কন্ডিশনে মানে চলি আছে গতিকে আমি কি ক'ব পাৰো এই মাত্ৰ আমি লিখিছো যে তেতিয়া হলে ত্ৰিভুজটোৰ কালি কি হ'ব সামান্তৰিকটোৰ কালিৰ আধা হ'ব গতিকে হেতুৱে আমি এতিয়া লিখি লম যেহেতু ত্ৰিভুজ AXS আৰু সামান্তৰিক ABRS একে ভূমি AS এইটো একে ভূমি AS আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত থাকে গতিকে আমি কি লিখিব পাৰো একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে ত্ৰিভুজ আৰু সামান্তৰিক এটা আমি লিখিব পাৰো যে এইটোৰ পৰা কালি ত্ৰিভুজ মানে ত্ৰিভুজৰ কালি ইয়াতে ত্ৰিভুজ আছে AXS গতিকে AXS হল ইকুৱেল টু হাফ হ'ব কাৰ কালিৰ আধা হ'ব সামান্তৰিকটোৰ কালিৰ আধা হ'ব গতিকে সামান্তৰিকটো হৈছে ABRS এতিয়া আমাক প্ৰমাণত কি লাগে ABRS নালাগে আমাক লাগে PQRS এতিয়া PQRS টো কেনেকৈ আনিবা ইয়াতে PQRS টো তুমি যদি প্ৰথম কোৱেশ্চনটো চোৱা প্ৰথম কোৱেশ্চনটোত আমাক কি দিছিলে কালি PQRS ইকুৱেল টু কালি ABRS এইটো আমাক প্ৰমাণ কৰিব দিছিলে আৰু আমি প্ৰমাণ কৰিছিলো এতিয়া হেতু চালে হেতুত মই তোমালোকক হেৰি দি থৈছিলো নাম্বাৰ 1 ইকুৱেশ্যন বুলি দি থৈছিলো আৰু কৈছিলো যে এইটোৰ হেল্প লাগিব গতিকে এতিয়া আমি যেহেতু PQRS আৰু ABRS ৰ কালি সমান গতিকে এতিয়া আমি লিখিব পাৰো যে PQRS ৰ ঠাইত এতিয়া আমি ABRS ৰ ঠাইত এতিয়া আমি PQRS বহাই দিব পাৰো গতিকে আমি এইটো সাইড একে থাকিব বাওঁফালৰটো AXS আৰু সোঁ পিনে হ'ব হাফ কালি ABRS ৰ ঠাইত আমি বহাব পাৰিম PQRS ইয়াতে কি লিখিব লাগিব ইয়াতে লিখিব লাগিব 1 ৰ পৰা
এইটো নহয়, এইটো লিখিলেও হ'ব কাৰণ কুৱেশ্যনটো তোমাৰ এক ৰোমান 1 বুলিয়ে দিয়া আছে, গতিকে তাৰ পৰা লিখিছোঁ বুলি ক'লেও ভুল নহয় বা এনেকৈও লিখিব পাৰা। এইটোৱে আছিল আমাৰ প্ৰমাণ। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি কিবা ডাউট থাকে তেতিয়াহ'লে সুধিবা কমেণ্ট ছেকশ্যনত।